পানী খাব পৰা নাই, পানী পিয়াসা। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ এই কৰ্মীসকলক ধন্যবাদ কৃতজ্ঞতা জনাইছো যে তেওঁলোকে ৰোজা ৰাখি 5 কিলোমিটাৰ খোজকাঢ়ি আহিছে। তেওঁলোক পাগল হৈ আছে কোনদিনা ইলেকশ্যন হ'ব, ভোট দিব। গতিকে নগাঁও লোকসভা সমষ্টিত এইবাৰ আমি কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপিক পৰাস্ত কৰি আমি জয়লাভ কৰিম। কংগ্ৰেছৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব, আমাৰ বিজেপিৰ লগত কণ্টেষ্ট হ'ব, বিজেপিৰ লগত হ'ব আৰু কমেও 3 লাখ ভোটত আমি বিজেপিক পৰাস্ত কৰিম। কংগ্ৰেছৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব, কংগ্ৰেছৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব, কংগ্ৰেছৰ সিকিউৰিটি বৰগেট হ'ব। তেওঁলোক প্ৰস্তুত নাই, বিজেপিৰ লগত নগাঁও সমষ্টি ইউডিএফ জিকিব আর বিজেপির লগে কন্টেস্ট হব। মোর লগত মোর প্রতিনিধিত্ব হব। 3.5 লাখ ভোটে আগে জিতছিল, এইবার 9 লাখ, কমসে কম 9 লাখ ভোটে মই জিকিম। 9 লাখ ভোট জিকিব ইনশাআল্লাহ। 5 কিলোমিটার যে হিসাবে ওলাই আছে, কংগ্রেসের কোনো কথাই নাই। আমার কন্টেস্ট বিজেপির লোক, আমার কন্টেস্ট আমার ক্যান্ডিডেট চিকি দিল্লি পার্টি। ধুবুৰীটো কি হ'ব? ধুবুৰী ইনশাআল্লাহ আপনার লগৰ দোকান ধোয়াই মই চিকি। রকিবুল কৈছে খেল খেলার কারণে, খেল খেলিব, আহি যাব, হারিব। কিমান ভোটৰ পাৰিব তেখেত? মই নাজানো, আল্লাহ জানে। কিছু আৱেগিক হৈ গৈছে এই মুহূৰ্তত কথাখিনি কওঁতে কিবা মানুহৰ জুচ চাই চকুৰ পানী ওলাইছে। আমিনুল ইছলাম কিয় জিকিব নহ'ব? আমিনুল ইছলাম কিয় জিকিব? আচলতে গরিব দরিদ্র মানুহৰ আৱাজ, যেটা 60% পৰা কোনো দিয়া নাই। পৰ্যটকলে এটা কথা কয় সভাৰ সমিতিয়ে যে বিজেপিয়ে 2জন কেণ্ডিডেট দিছে, এগৰাকী হৈছে সুৰেশ বৰা, আনগৰাকী হৈছে আমিনুল ইছলাম। আর আমি কম বিজেপির ক্যান্ডিডেট 2টা দিছে। 1 নম্বর প্রদ্যুৎ বরদলৈ, 2 নম্বর হল সুরেশ বরা। প্ৰদ্যুৎ বৰদলৈয়ে যে বিজেপিৰ পৰা টিকেট ল'ব, আপোনালোকৰ মিডিয়াই বজাইছিল এইটো যে তেওঁ মুখ্যমন্ত্ৰী ফুলৰ বুকি দি, ফটো আছে মুখ্যমন্ত্ৰী ফুলৰ বুকি দি, কিন্তু আমিনুল ইছলামৰ নামত কোনোদিন এনেকুৱা নিউজ আপোনালোকে ওলাব পৰা নাই যে মুখ্যমন্ত্ৰীৰ পৰা আশীৰ্বাদ লৈছে। আৰু প্ৰদ্যুৎ বৰদলৈ ইয়াত গৌৰৱ গগৈ পাব, প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ পৰা ল'ব, আপোনালোকে বজাইছিল নিউজত। গতিকে এইটো বহুত অজস্ৰবাৰ বজাইছিল। তাৰ পিছত আৰু কি প্ৰমাণ লাগে? এতিয়া কংগ্ৰেছে প্ৰচাৰ কৰি আছে, কৈছে হয়তো হাতৰ ছবি দিয়ক, নহলে পদুমত দিয়ক। ইয়াত মানে লাহৰিঘাটৰ এমএলএ ডাইৰেক্ট কৈ আছে। এবার রকিবুল হুসেন সাহেব কৈ থৈ গ'ল নিজৰ কৰ্মীক যে কংগ্ৰেছ ইয়াত নিজিকে, বিজেপিক জিকাই দিয়ে। তোৰ কৰ্মীবিলাক আহি পেলাই কৈছে, আমাক কৈ থৈ গৈছে, তেওঁৰ কৰ্মীবিলাক আহি গৈছে। গতিকে এইকাৰণে প্ৰদ্যুৎ বৰদলৈ যে বিজেপি এই কথাটো প্ৰমাণ আছে। আমাৰ বিজেপিৰ লগত হ'ব আৰু কংগ্ৰেছৰ সিকিউৰিটি ফৰগেট হ'ব আৰু আমি 3 লাখ ভোটত জয়লাভ কৰিম। নহয়, একটা ফেক্টৰ নহয়, সিকিউৰিটি ফৰগেট হ'ব তেওঁলোকৰ। কিন্তু এইবাৰ আমিনুল ইছলাম ডাঙৰীয়া তেখেতে আপোনালোকে দেখিছে বিধানসভাত সদায় সৰব আৰু তেখেতে সংখ্যাগুৰু সকলৰ কাৰণে মাত মাতে আৰু সংখ্যালঘু জনতাৰ দীৰ্ঘদিনৰ যিবিলাক দাবী, এই দাবীবিলাক পাৰ্লিয়ামেণ্টত সজোৰে উত্থাপন কৰিব পৰা এজন যোগ্য ব্যক্তি নগাঁওবাসী এইবাৰ পাইছে। গতিকে আমিনুল ইছলাম ডাঙৰীয়াক বহুত মৰম দিছে। আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আজি নমিনেশ্যনৰ এই সময়ত। আপোনালোকে আহিছে আমাৰ প্ৰাৰ্থী হাজী আমিনুল ইছলাম সাহেব, লগতে আছে দলৰ প্ৰেচিডেণ্ট মৌলানা বদৰুদ্দিন আজমল সাহেব, জেনাৰেল ছেক্ৰেটাৰী এডমিন আমাৰ বছিৰ কাছিমি সাহেব, হাফিজ ৰফিকুল ইছলাম, মই, দলীয় নেতৃত্ব সকলোৱে মিলি আজি আমাৰ হাজী আমিনুল সাহেবৰ কাৰণে ইয়াত নমিনেশ্যন দিবলৈ। নগাঁৱৰ লিড আগতেও কৈছো মিনিমাম 1.5 লাখ থাকিব, এতিয়া লাগিছে যেন 2 লাখৰ ওপৰত বিজেপিৰ লগত। ছেকেণ্ড পজিশ্যন থাৰ্ড পাব বিজেপিৰ 2জন কেণ্ডিডেট, তো কোনোবা এজন থাৰ্ড হলেই হ'ল। সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈতো একেই। তেওঁ ফুলৰ টোপোলা দিছে মুখ্যমন্ত্ৰীক গৈ বন্ধ কোঠাত, সেইটোতো মই ফাদিল কৰিছো আগতে। তেওঁ ৰাজ্যসভাত যাবৰ কাৰণে এটা গেম ফিক্স কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই, যে তেওঁ ইয়াত যদি বিজেপিক জিকাই দিব পাৰে সুৰেশ বৰা ডাঙৰীয়াক, তেতিয়াহ'লে তেওঁ ৰাজ্যসভা পাব। মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ এইটো কণ্টেক্ট সকলোৱে গম পায়। গোটেই গৌৰৱ গগৈ বাদ দি গোটেই কংগ্ৰেছী কেইটা মুখ্যমন্ত্ৰীৰ লগত এটা কণ্টেক্টত আবদ্ধ হৈছে। গোটেইকেইটা চিট জিকাই দিব লাগে, সেইকেইটা চিট জিকাই দি যাৰ যাৰ পজিশ্যন ল'ব, যোনে যোনে পজিশ্যন পাব তেওঁলোকে পাব আৰু তাৰ ভিতৰত